নমস্কাৰ বন্ধুসকল, মই মীনাক্ষী আপোনালোক সকলোকে মোৰ চেনেল বি ফুডি উইথ মীনাক্ষীলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। লকডাউনৰ প্ৰভাৱ সকলোতে বাৰুকৈ পৰিছে, গতিকে বজাৰ সমাৰ কৰিবলৈ সকলোতে বহুত অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আজি মই অতি সহজতে কম বস্তুৰে বনাব পৰা এটি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ বাবে মই লৈছোঁ এটা ডাঙৰ সাইজৰ স্কোৱাছ আৰু স্কোৱাছটো মই ইয়াত দেখুওৱা ধৰণে কাটি লৈছোঁ। এয়া চাওক। আৰু মোক লাগিব দুটা সৰু সৰু আলুকেইটাও মই এনেকুৱা ধৰণত কাটি লৈছোঁ। আৰু মই দুটা বিলাহী এনেদৰে কাটি লৈছোঁ। এটা লৈছোঁ ডাঙৰ সাইজৰ পিঁয়াজ, 5-6টা লৈছোঁ জলকীয়া, আপোনালোকে নিজৰ ইচ্ছামতে ল'ব। আৰু আদা লৈছোঁ 1 ইঞ্চিমান, নহৰু লৈছোঁ কেইফুটামান আৰু দুখিলা লৈছোঁ তেজপাত। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। এয়া বিলাহীখিনি মই ইয়াত দি দিছোঁ, পিঁয়াজো দিছোঁ প্ৰায় আধাখিনিমান, জলকীয়াকেইটাও ইয়াত মই দি দিছোঁ, আদা নহৰুখিনিও মই ইয়াত দি দিছোঁ। এয়া চাওক, মই এইখিনি খুব মিহিকৈ পেষ্ট বনাই লৈছোঁ। এতিয়া মই কুটি থোৱা স্কোৱাছ আৰু আলুখিনি এটা কুকাৰত সিজিবলৈ দিম। আৰু মই ইয়াত দি দিম এচামুচ নিমখ আৰু এইখিনি গেছত বহাই দিম। 70% মান হোৱালৈকে এইখিনি সিজাই মই এখন চেকনিত চেকি লৈছোঁ। এতিয়া মই গেছত ননষ্টিকৰ পেন এখন বহাই ইয়াত 2 চামুচ মিঠাতেল দি দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ দিব। তাৰপাছত মই তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত তেজপাত দুখিলা আৰু পিঁয়াজখিনি ইয়াত দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। পিঁয়াজখিনি লৰাই লৰাই ভালদৰে ভাজি ল'ব। এইখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াত মিক্সিত কৰি থোৱা পেষ্টখিনি দি দিম। ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই এইখিনি ভাজি থাকিম। চাব যাতে তলত নালাগে। এতিয়া মই ইয়াত দিম প্ৰায় আধা চামুচ চেনি। চেনি দিলে ইয়াৰ সোৱাদটো ধুনীয়া হয়, লগতে কালাৰো আহে। এইটো একেবাৰে অপশ্যনেল হয়, নিদিলেও একো কথা নাই। তাৰ পাছত দিম সোৱাদ অনুসৰি নিমখ। তাৰ পাছত দিম হালধি গুড়ি আৰু দিম প্ৰায় আধা চামুচ জিৰা গুড়ি। এতিয়া এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি লৰাই লৰাই ভাজি থাকিব যেতিয়ালৈকে ইয়াৰ তেলটো বিৰিঙি নুঠে। চাব যাতে তলত লাগি নাযায়। মোৰ এইখিনি ভাজি লোৱা প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত বইল কৰি থোৱা স্কোৱাছ আৰু আলুখিনি দি খুব ধুনীয়াকৈ ভাজি ল'ম। দুই 3 মিনিটমান সময় এইখিনি খুব ধুনীয়াকৈ লৰাই লৰাই ভাজি থাকিব। এতিয়া মই ইয়াত ঢাকোনখন দি দিম। 2 মিনিটমান পিছত ঢাকোনখন গুচাই মই আকৌ এবাৰ এইখিনি লৰাই দিছোঁ। এতিয়া মই এইখিনিত পানী দিব পৰা হৈ গৈছে। পানীখিনি দি এইখিনি আকৌ খুব ধুনীয়াকৈ মিক্স কৰি দিব, যাতে মছলাখিনি সকলোতে মিক্স হৈ যায়। এতিয়া আকৌ কেৰাহীত ঢাকোনখন মাৰি দিব। এতিয়া কিছু সময় ঢাকোন নিদিয়াকৈ এইখিনি উতলিব দিব। এয়া চাওক, মোৰ গ্ৰেভিখিনি প্ৰায় হৈ আহিছে। মই দেখাই দিছোঁ লাৰি। চাওক, মোৰ গ্ৰেভিখিনি ইমানখিনি ডাঠ কৰি ৰাখিছোঁ। আপোনালোকে যেনেকৈ লাগে তেনেকৈ ৰাখিব।
এটা বাউলত মই এতিয়া এইখিনি আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ। এই গ্ৰেভিটো ৰুটিৰ লগত খাবলৈও খুব ধুনীয়া হয়, অকণমান জ্বলা দিলে খাই খুব ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আগলৈ আৰু লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ।